শিশুসকল, তোমালোকক আজি মই সিংহ আৰু নিগনিৰ সাধু কথাটো কম। তোমালোকে ভালদৰে শুনি থাকিবা দেই। এদিন এটা সিংহ শুই আছিল। লৰালৰিকৈ বেগতে নিগনি এটা আহি তাৰ পিঠিৰ ওপৰত পৰিল। সিংহৰ মাজত সোমাই নিগনিটোৱে টনা আজোৰা কৰিব ধৰিলে। নিগনিৰ উৎপাতত সিংহৰ টোপনি ভাগিল। কেঁচা টোপনি ভগাত সিংহই খঙতে গৰজিবলৈ ধৰিলে। নিগনিটোক তেওঁ চবাই খাব খুজিলে। নিগনিটোৱে ভয়ত কঁপি কঁপি ক'লে, হে মহাৰাজ, নেজানিহে দোষ কৰিলোঁ। এইবাৰলৈ বন্দীৰ দোষ ক্ষমা কৰক। মই কেতিয়াও এই উপকাৰ নাপাহৰোঁ। পাৰিলে আপোনাক এদিন উপকাৰহে কৰিম। নিগনিয়ে উপকাৰ কৰিবলৈ ওলোৱা শুনি সিংহটোৱে হাঁহিবলৈ ধৰিলে। সামান্য নিগনি এটাইনো মহাৰাজৰ কি উপকাৰ কৰিব পাৰে? পাৰিলেই বা লাগিছে কিয়? পিছে সিংহটোৰ নিগনিলৈ পুতৌ জন্মিল। তেওঁ তাক যাবলৈ এৰি দিলে। সিংহই চিকা মাৰি হাত গোন্ধাবলৈ নিদিলে। কেইদিনমান পাছত সিংহ এদিন বৰ বিপদত পৰিল। হাবিৰ মাজত চিকাৰীয়ে এখন জাল পাতি থৈছিল। সেই জালত সিংহটোৱে বান খালে। বান খাই সিংহটোৱে খঙতে গৰ্জিবলৈ ধৰিলে। তেওঁৰ সেই গাজনি বহুদূৰৰ পৰাই শুনা গ'ল। সেই গাজনি শুনি নিগনিটোৱে সিংহ বিপদত পৰা বুলি জানিলে। সি ততাতৈয়াকৈ সিংহৰ ওচৰলৈ আহি ক'লে, মহাৰাজ, আপোনাক মই মুকলি কৰি দিম। ইয়াকে কৈ সি জালৰ জৰিবোৰ কুট কুট কৰি কুটিবলৈ ধৰিলে। এডাল এডালকৈ গোটেইবোৰ জৰি কুটি সি ছিঙি পেলালে। সিংহই জালৰ পৰা মুকলি হৈ নিগনিক ধন্যবাদ জনালে। এদিন যাক সামান্য নিগনি বুলি ভাবিছিল, সেই নিগনিটোৱে আজি ইয়াৰ প্ৰাণ ৰক্ষা কৰিলে। ইয়াৰ পৰা ইয়াকে বুজা যায় যে নোৱাৰি আগেয়ে ক'ব জানি সময়ত সৰুৱেও ডাঙৰক তাৰে বিপদত। অৰ্থাৎ সৰুৱেও ডাঙৰক সহায় কৰিব পাৰে। কেতিয়াবা সৰুৰ পৰাও ডাঙৰে সহায় ল'ব লাগে। সেয়ে কাকোৱে সৰু বুলি ভাবিব নালাগে।